উৰুকাটো কিনকে খেদাং। অ শুনছ না? কিয়া ইফালে আহাচোন। গেছো ৰবা গেছো। কি হল বজাৰত নাজানা কি? যাবাতো লাগছিল ৰবা, কিন্তু তুমি যিখান লিষ্ট উইলে দিছ এই সোপা মাল মই কিনকে আনিমা। হয় পইচা নাই লগত। হ'ব যে গোটেই মান নানলেও হ'ব, খাহী মাংসটো আনবা কেৱল। সেইয়েতো কথা, এতিয়া খাহীৰ মাংস আনবা পইচা নাই যে মোৰ লগত। এটা কাম কৰিবা, ব্ৰইলাৰে আনো দে, লাগে অলপ বেছিকে আনো, আৰু ব্ৰইলাৰটো মই বাকীকে আনিব পাৰিম, বুজি পাইছা ন? উৰুকাৰ দিনা এইবিলাক ব্ৰইলাৰৰ নাটক নকৰবা দা, মোক খাহীয়ে লাগব। আৰে শুনা না, ভাজাৰ পাই খাম, ব্ৰইলাৰ হ'লেও তুমি খাহী বুলি খাবাচোন, ফিলটো খাহী ল'বা তুমি। এইগিলা ফিল চিল ল'বা নৰো দা মই, মোক মুঠতে খাহীয়ে লাগব। তাকেতো কি কৰা যায় এতিয়া, তোমাৰ লগত অলপো পইচা নাই। বলাচোন কিবা চাং আছে যদি। চোৱাচোন মোৰ লগতো সেই ৬২ টকা আছে ন। অ শুনাচোন, মোৰ তাতে ২৫ টকাটোৱে আছে। তোমাৰ ২৫, মোৰ ৬২। ৮৭ টাকা হ'ল, ১০০ টাকাও নহল। খাহী ৰাখা বাদ দে এইবাৰ, বুজি পাইছ ন? ব্ৰইলাৰ আনো, ব্ৰইলাৰটো বাকীত আনিব পাৰিম, অগ্ৰি কগৰি খাব পাৰিবা। মই এইবিলাক নাজানো, তুমি যেনেকে মেনেজ কৰা কৰা, মই মুঠতে খাহীয়ে খাম। এতিয়া কেনেকে মেনেজ কৰো কচোন মই? পাবা লগা পইচা গেলেও বনাই, যিখিনি পইচা লগত আহিছিল এই মায়েৰে চিকিৎসাৰ নামত গেল, এতিয়া মই পটকে ক'ত পাম পইচা? বা মাছ চিকিৎসাৰ নামত পইচা গেল, আৰু এইখিনি কথা আজি তুমি মোক শুনালা? নহয় মই জাষ্ট কথাটো কৈছো। কথাটো কিয় ক'বা তুমি? নিজৰ মায়ে হলেও ক'লা হয় না? নিজৰ মায়েৰে অহাৰ পাছত দেখোন বেলা হৈয়ে আহিলো, মায়েহঁতৰ দেখোন মই বাঢ়িয়ে গেলো। নিজৰ মায়েৰে কথা কৈছ আৰু। আজি যদি মায়েহঁতৰ লগত ভালে থাকলো হয়, কিবা অলপ সহায় পালো হয়, বুজি পাইছ? অ এতিয়া মানে মোৰ কাৰণে মায়ে হতৰ লগত বেয়া হলা, ইনডাইৰেক্টলি সেইটোৱে ক'লা তুমি। অ নাই এইগিলা খান, এই তুমি আৰু কিবা বুজি আছ? আজি উৰুকাৰ দিনা এনেকে কাজিয়া নকৰবা, বুজি পাইছ না? কাজিয়া কৰবা মোৰো মন নাই, কিন্তু তই মোৰ কাৰণে কি কৰিছা হা? আজি উৰুকাৰ দিনাখন মোক খাহী মাংস আনি দিব পৰা নাই? ভাল পাওঁতেতো মোক ডাঙৰ ডাঙৰ কথা কৈছিলি, আকাশৰ পৰা চন্দ্ৰটো আনি দিয়া মোক, এতিয়া খাহী মাংস আনি দিব নোৱাৰা? ভাল পাই থাকাতে তোৰ দেখোন ডাঙৰ ডাঙৰকে কথা কোৱা নাছিলি, আজি জিংকে কৈছা হা? আগতে দেখোন কৈছিলি তুমি জিংকে ৰাখো মই সিংকে থাকিম, তুমি যদি দালি ভাত খাওঁ মই দালি ভাতে খাম, এতিয়া খাহীৰ মাংস আনি দিব নোৱাৰাই মোক ইমান কথা শুনি আছা হা? তুমি যদি আজি মোক খাহীৰ মাংস আনি দিয়া, মই কিন্তু চুইচাইড কৰিম। ভালকে ৰ'বা, চুইচাইড কৰবা। ভাল পাই থাকাতো এই ডাইলগটো বহুত বাদ চাং ৰ'বা বাজাৰত যাই পেলাই বাকীকে চাকিকে যদি আনিবা পাৰো লৈ পইচা ৰ'বা, চান্স এটা ল'ব পাৰি। বাজাৰৰ পৰা আহিলো ৰ। বাজাৰত গৈছা মনা চনা নাই তো তোৰ? মনা নাই মানে ভাই, পইচা নাই লগত। মই বোলো ক'ৰবাত মেনেজ হয় নেকি বাজাৰত গেলি, বাকী কি হ'লেও মাছে মাংস আনিব পাৰো নেকি? তাই কোনেও নেদে ভাই বাকীকে। এটা কাম নকৰিবা, মোক ৫০০ মান টকা ধাৰে নেদাইগা। এই বিহুত কিয় খুজা? সিৰি মাছ নিবাৰিছি, মাংস নিবাৰিছি, আৰু তো আছে চব্জি। এতিয়া তোহন ভাই পইচা থকা মানুহ, তোহন বাজাৰত যায় যি ইচ্ছা তাকে উঠাব পাৰবি মাল। আমি এতিয়া নৰো ভাই, গম পা না? মই হাজিৰা কৰা পইচা এতিয়াক লাগি দিয়া নাই, সেইখিনি পইচা পালি তোক লাগে দিম যে মই নেদাইগে ৫০০ টকা। নহয় দে, এতিয়া নাপা দে, এইখানি মানে বিহুত তই জানাই আত্মহৰ বজাৰ একেলগে কৰি থৈ দিব লাগিব, পইচাৰ টানা টানি চবৰে হৈ দিম। তোৰ এতিয়া পইচা থকা মানুহ, আত্মহৰ বজাৰ একেলগে কৰবি। আমাৰ এতিয়া পইচা নাই, আমি একদিনৰ বজাৰো কৰিব পৰা নাই। দিলো হয় তোক মই পইচা পালি। নহয় যাচোন যা কাৰোবাৰ তাত চা, চবৰে কাৰোবাৰ তাতে চাবা কৈ একেদিন নাই দিয়া পইচা। দে মই যাম দে এতিয়া, বাজাৰ ডাঙৰ মাছটো নোহোৱা হ'ব। আছো ৰবা। বৌ খাহী মাংস আনা নাই? আনা নাই ৰবা। লাগে যদি মই দিব পাৰো, কিন্তু লাগলি মই কম দা তোমাক।
মন্ত উৰুকাৰ বজাৰ হ'ল নেকি? এই বাজাৰ হয়ে নাই ৰ মোৰ। কি বাজাৰ হ'ল এই আজি উৰুকাৰ দিনাও? আমাৰ আৰু মাংস ভাজা হ'লে বোলে। তাকে মাতি আছে দোকানখন বন্ধ কৰিলো খাই আৰু। ঠিকে আছে দে। মানে পইচা অলপ দিব পাৰিবি নেকি? এই উৰুকাৰ দিনা আৰু কিহৰ পইচাৰ কথা কয়? এতিয়া বিশ্বাস কৰিবি মই বাজাৰ কৰিব পইচা নাই, গম পাইছা না? আজি সেইখিনি দি বাজাৰ কৰিলো আৰু অলপ থৈছো আৰু হিচালো সেইখিনি লাগবই। ভাই তাৰ পৰাই অলপ পইচা নাযায়গা মোক। মই তোক পৰহি মানে ঘূৰাই দিম দেই। নহয় দে ভাই, সেইখিনি পইচা দিবা নোৱাৰো। এহাৰ মাঘো না কথা আছে, আহিলে আৰু সেইখিনি বজাৰ কৰিব লাগিব না। পইচা কিয় লাগা হ'ল তোক ইমান? ক'লৈ দেখো অলপ আগতে বাজাৰ কৰিব পৰা নাই, কি হাল্লা লাগি আছে, খাহীৰ মাংস খাই। এতিয়া মাংসখিনি নেও মই সক্ষম নাই না আনিছো। অলপ যদি তাৰ পৰা পইচা অলপ দিয়া, তই মোক কিবাকে ভাই আপুনি সহায় কৰ প্লিজ ভাই। মাংস এটা কাম কৰিব পাৰ তই। মোৰ লগত এটা বস্তু আছে। কি? 1 কেজি নহয়, এটা খাব পাৰিবি তই। মানে যদি কপাল আছে ৰ মই আনি দি আছো ৰ। কি বস্তু আনি আছো ৰ। মানে পইচা নিমিল আৰু বাকীকে কোনেও নেদে। কিন্তু এটা বস্তু মই আনিছো, যদি কপালত আছে না আজি নাখালেও কালি খাব পাৰিম খাহীৰ মাংস। উৰুকা আজি খাই মানুহ আৰু কি কপালৰ কথা কৈছা তুমি? মানে লটাৰী টিকেট এটা কাটি আনিছো, যদি লটাৰীত লাগি যায় কালি তুমি 1 কেজি 2 কেজি নহয় এটা খাহী খাব পাৰিবা, এটা তেজেল খাহী। মনে মনে থাকা তুমি, নালগে তুমি মোক খাহী মাংস আনি খুৱাবা। যি কৰিব লাগে ময়ে কৰিব লাগিব। তুমি আচলতে এটা কাপুৰু। হ'ব মই কাপুৰুষ না পুৰুষ ইন্নাই দেখে দিছিলো মায়েৰে হাতক। তোমাক যেদিনা মই জম দি পলাই আনিছিলো, বুজি পাইছ? ইমান কথা নকবা মোক। খাহী মাংস আনা নাই? আনা নাই ৰবা। লাগে যদি মই দিব পাৰো, কিন্তু লাগি মই কম দা তোমাক। চাইনিজ ৰবাচোন। কি হব? খাহীৰ মাংস লাগছিলা। বাবা ইটো কাটি মিছে যায় কেনে মোক 1 কেজি মান দিব পাৰিবা নেকি? দিবা পাৰিম, কিন্তু কি কম পইচা দিবা লাগব মোক। পইচা নেকি? পইচা নিদিলে আৰু মাংস পাবা নেকি? তুমি বেলেগ ভাবছিলা হয় না? তুমি ভাবার দৰে মই নহয়। তোমাক মই এটা সঁচা কথা কওঁ, মোৰ নাৰীৰ প্ৰতি ইণ্টাৰেষ্ট নাই, পুৰুষৰ প্ৰতি ইণ্টাৰেষ্ট আছে। আহো দিয়া ন। চাইনিজ কি মাংস লাগছিলে? মাংসটো শেষ হৈ গেল। এটা আনছিলো দেখোন ছাগাল কাটবার কাৰণে। কাটবা দিলো, এইটো অৰ্ডাৰ হৈ গেল আৰু তো মাল নাই। নেদাইকে অলপ কিবাকে মেনেজ কৰি খাবার কাৰণে মই অলপ আনছিলো, লাগে যদি ভগৱান কি কৰিব লগা হৈছে এইগিলাখান। অহৈ ঘৰত মাংস লৈ নিকলি তিৰি মোক দিব খেতান, আৰু চাইনিজো মই আনা বুলি ভাবা নাছিলো। কি ভাবি আছা?
বহিনী টকা দিছে একজন আইডিয়া তুই কে মিল করবি মোৰ সাথে দেখো মোক বিয়া কৰা মোক বিয়া কৰা মোৰ উঠনি হ'ব মন যায় বিয়া কৰা বিয়া কৰা মই যদি ফল মানৰ কৰি মোক বিয়া কৰা আই ঐ আই শুনছ না ল খাহি আহি কোনটা আনলা আনলো না কবাৰ পাই পইচা ক'ত পালা ইমান প্ৰশ্ন নকৰিবা বুজি পাইছা ন নাইনলি পাৰিবা গালি আনলি কৰবা প্ৰশ্ন পুৰুষ এটাই জানে ঘৰ চলাটো কিমান কষ্ট আজি এই মাংসখিনি আনাৰ কাৰণে মই কিমান কষ্ট খাব লগা হৈছিল তুমি কি বুজিবা